সন্ধিয়াৰ বাতৰিলৈ আমাৰ খুচৰি ফৰা নিউজ চেনেলৰ তৰফৰ পৰা মই গোলাপী সকলোকে স্বাগতম জনালোঁ। এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত এক বিগ ব্ৰেকিং। বিজ্ঞানৰ পৰীক্ষা বাতিল হোৱাৰ ঘোষণাৰ পিছতে ক্ষুণ্ণ হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে তথা তেওঁলোকৰ অভিভাৱকসকল। লেবা কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তত ক্ষুণ্ণ সমগ্ৰ ৰাজ্যৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ অভিভাৱকসকলো। মই এতিয়া আমাৰ কেমেৰামেন ৰামধাৰীক অনুৰোধ জনাম, তেওঁ যাতে পৰীক্ষাৰ্থীসকলে এতিয়া কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে সেই বিষয়ে আমাক অৱগত কৰে যে। হয় গোলাপী, মই পৰীক্ষাৰ্থীসকলক পৰীক্ষা বাতিল কৰাৰ সন্দৰ্ভত দুআষাৰ ক'বলৈ কৈছিলোঁ আৰু তেওঁলোকৰ বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত প্ৰকাশ কৰিছে। ভণ্টি শুনাচোন, তোমালোকৰ যে পৰীক্ষা যে বাতিল কৰিছে সেই সন্দৰ্ভত তুমি কিবা ক'বা নেকি? হয়, পৰীক্ষাটো পিছুৱাৰ কাৰণে মোৰ খুব ক্ষতি হ'ব, কাৰণ মোৰ অলমষ্ট চিলেবাছ কভাৰ হৈয়ে গৈছিলে। মই ৰিভাইজ কৰি আছিলোঁ আৰু কাইলৈ এক্সাম পিছুৱাইছে বুলি পষ্টপ'ন কৰিছে বুলি নটিফিকেশ্যন পাইছোঁ। মই যে এতিয়া আকৌ পুনৰ সেই একেই উদ্যমেৰে আকৌ নেক্সট এক্সামত যে পঢ়িব পাৰিম সেইটো আশা খুব ক্ষীণ। পৰীক্ষা যে তোমালোকৰ বাতিল কৰিলে, কেঞ্চেল কৰিলে, এই সন্দৰ্ভত দুআষাৰ কোৱা। নাই, মই হতাশ হোৱা নাই। মই পৰীক্ষাই পিছুৱাই দিয়া প্ৰক্ৰিয়াটোক এটা চেলেঞ্জ হিচাপে ধৰি লৈছোঁ, কাৰণ কিছুমানে নপঢ়াকৈ আকৌ প্ৰশ্ন কাকতখন পাই পেলাই ভাল ৰিজাল্ট কৰিব আৰু আমি ইমান কষ্ট কৰি পঢ়িও সেই একেই ৰিজাল্ট কৰিম, সেইটোতো হ'ব নোৱাৰে ন, ইটছ নট ফেয়াৰ। গতিকে মই আমাৰ শিক্ষামন্ত্ৰীৰ যোনটো ডিচিজন সেইটোক মই সন্মান কৰিছোঁ আৰু মই নেক্সট ইয়াতকৈও ভালকৈ পঢ়িম, ইয়াতকৈও উদ্যমেৰে পঢ়িম আৰু ইয়াতকৈও ভাল ৰিজাল্ট কৰিম। আপোনালোকক মই কথা দিলোঁ। কেনে অনুভৱ হৈছে তোমাৰ? পৰীক্ষা যে বাতিল কৰিলে তোমালোকৰ কেনে অনুভৱ হৈছে? পৰীক্ষাটো পিছুৱালে ন, ভালেই হ'ল, কাৰণ কিয় জানেনে, মোৰটোতো 1 নম্বৰ পঢ়ি হোৱা নাছিল আৰু 2 নম্বৰ মানে ফৰ্মুলাবিলাক মোৰ মনত ৰাখিবলৈ বহুত সময় লাগে আৰু আগৰ যিটো এক্সাম আছিলে খুব সোনকালে আছিল কাৰণে বেছি দিন সময়ো পোৱা নাছিলোঁ। মইতো আৰু এমাহমান যদি পিছুৱাই দিয়ে মই বহুত ভাল পাম, কাৰণ মোৰ মানে একদম তেতিয়া চিলেবাছ কভাৰ হৈ যাব আৰু। শেষ কৰি পেলালে এই চৰকাৰখনে মানে শিক্ষাৰ্থী জীৱনকো মানে এৰা নাইকিয়া, শেষ কৰি পেলালে, সকলো শেষ। হয়, পৰীক্ষাটো পিছুৱাইছে। মোৰ ইয়াত ক'বলগীয়া একো নাই, কাৰণ যিসকলে আপোনাৰ ডিচিজনটো লৈছে তেওঁলোকেতো নিশ্চয় ভাবি চিন্তি শিক্ষাৰ্থীৰ ভাল কথাটো ভাবি পেলাই তেওঁলোকে ডিচিজন লৈছে আৰু আমাৰটোতো অলৰেডি পঢ়া হৈয়ে আছে, গতিকে এক্সাম যেতিয়া মানে আমি তেতিয়া দি দিম আৰু। ভালেই হ'ল বুজিছেনে, এই ৰাতিলৈ মানে পাৰ্টি এটা আছিলে, গেট টুগেডাৰ এটা আৰু ফ্ৰেণ্ডছবিলাকৰ মাজত। এই পৰীক্ষাৰ মানে কাইলৈ আছিল যে সেইটো কাৰণে মানে কেঞ্চেল কৰি দিছিলোঁ, কিন্তু মানে এতিয়া যাব পাৰিম আৰু। মই সিহঁতক কথা দি দিলোঁ, গৈ আছোঁ বোলো মই। বাইদেউ এইফালে আপোনাৰ অনুভৱ আমাৰ আগত ব্যক্ত কৰিব নেকি বাৰু? এতিয়া কিনো ক'ম আৰু আপোনালোকক মনৰ কথা। ছোৱালীজনী ছায়েন্সত পোক আছিলে, তাইৰ মুখৰ আগত মই নকওঁ। এই পৰীক্ষাটো যদি হ'লহেঁতেন মোৰ ছোৱালীয়ে ষ্টেণ্ড কৰিলেহেঁতেন। এতিয়া আপোনালোকে আৰু পৰীক্ষা বাতিল কৰি আৰু মোৰ ছোৱালীজনীৰ ভৱিষ্যতক লৈ কি খেলা কৰিছে মই নাজানো আৰু দেই। এই পৰীক্ষাটো বাতিল কৰি তহঁতে ল'ৰা ছোৱালীৰ যে হৃদয়খন ভাঙিলি, এই ভঙা হৃদয় জোৰা লগাব পাৰিবি জানো তহঁতে?